নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰকাশ দাস। মোৰ চেনেলটো ইয়ৰ আছামিজ গেমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, থাম্বনেইলটো চাই আপোনালোকে যিদৰে গম পাইছে, আজিৰ এই ভিডিঅ'টোত কেইটামান গভৰ্ণমেণ্ট জব ওলাইছে, যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়। তাৰে বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। ষ্টাফ চিলেকশ্যন কমিশ্যন ফালৰ পৰা ইয়াত যিখিনি এক্সাম সেইটো কণ্ডাক্ট কৰা হ'ব। তেওঁলোকৰ এইটো লগো হয়, আপোনালোকে দেখি পাইছে চাগে। চ' আগবাঢ়ো। আপোনালোকৰ যিটো এক্সামিনেশ্যনৰ লাষ্ট ডেটটোৰ শ্লাইডটো আগত আহি গ'ল, সেইকাৰণে ক্ষমা বিচাৰিছোঁ। লাষ্ট ডেটটো হৈছে আপোনাৰ 30 অক্টোবৰ। 30 অক্টোবৰ তাৰিখলৈকে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব জবটোৰ কাৰণে। আৰু কি কি জব আছে ইয়াতে আপোনালোকে দেখি পাইছে চাগে। চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু কোৱান্টিটি ছাৰ্ভেইং এণ্ড কণ্ট্ৰেক্টছ, মানে এইবোৰ ডিপ্ল'মা ইঞ্জিনিয়াৰিঙৰ এইবোৰ জব ওলাইছে। গতিকে আপুনি যদি ডিপ্ল'মা কৰি থৈছে, এইকেইটা ডিপাৰ্টমেণ্টত চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু কোৱান্টিটি ছাৰ্ভেইং এণ্ড কণ্ট্ৰেক্টছ, তেতিয়াহ'লে আপুনি এই জবটোৰ কাৰণে ইলিজিবল হয়। বন্ধুসকল, এটা কথা কওঁ, যিটো আপোনাক বেলেগ ইউটিউব চেনেলবোৰে আপোনাক নক'ব। বন্ধুসকল, এই জবটো SSC ফালৰ পৰা চিলেকশ্যন কৰা হ'ব। কিন্তু আমি দেখোঁ যে SSCয়ে যিবোৰ এক্সাম কণ্ডাক্ট কৰে, এই এক্সামৰ ৰিজাল্ট দিওঁতে তেওঁলোকে 3-4 বছৰ লগাই দিয়ে। আকৌ এতিয়া এইটো যে ফৰ্ম ফিল আপ হ'ব, এইটোৰ যে এক্সাম ডেটটোৰ কনফাৰ্ম নহয়। মানে কনফাৰ্ম দিয়া থাকিলেও মই নামানো, কাৰণ তেওঁলোকে এক্সাম প্ৰায় ফৰ্ম ফিল আপটো কৰাই লৈ এক্সাম নাপাতে। যদি এক্সাম হৈ যায় তেতিয়াহ'লে ৰিজাল্ট নিদিয়ে, তেনেকুৱা টাইপৰ। তথাপিও ডিটেইলটো আপুনি চাই লওক। আপোনাক মই ডিম'টিভেট কৰিবলৈ বিচৰা নাই। যি কি নহওক, আপুনি চাই লওক ডিটেইলখিনি। আপোনাৰ পে' স্কেল যিটো, সেইটো আপোনাৰ সপ্তম বিত্তীয় আয়োগ যিহেতু গৃহীত হৈছে, তাৰ লেভেল 6 পে' স্কেল, অৰ্থাৎ 35,400 টকাৰ পৰা 1,12,400 টকাৰ ভিতৰত আপোনাৰ দৰমহা হ'ব। ইয়াৰ ভিতৰতে আপোনাৰ TA, DA এইবোৰ সোমাই থাকিব। আৰু এই এডভাৰটাইজমেণ্টৰ মূল লিংকটো, সেইটো আপুনি যদি চাব বিচাৰে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত গৈ আপুনি ডাউনলোড কৰি ল'ব পাৰিব। মই অলপ শ্ল'কৈ কৈছোঁ, গতিকে অলপ যদি ব'ৰ হৈ গৈছে তেতিয়াহ'লে মই আপোনালোকক অনুৰোধ জনাইছোঁ অলপ যাতে আপোনালোকে ধৈৰ্য ধৰে, চাই লওক, আপোনাৰ কামৰ বিষয় হয়। চ' এজ লিমিট ইয়াত আপোনাৰ যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টৰ যদি কাম কৰে কোনোবাই, বা চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনত, তেতিয়াহ'লে আপোনাৰ
ৰিলেক্সেশ্যন 32 বছৰলৈকে পাব, মানে 32 বছৰলৈকে আপোনালোক এপ্লাই কৰিব পাৰিব। আৰু যদি নহয় তেতিয়াহ'লে আপোনালোকৰ মেক্সিমাম বয়স 30 হ'ব লাগিব। আৰু এইটো চাগে আপোনাৰ যিবোৰ গভৰ্ণমেণ্টৰ ৰুল আছে, যেনে SC ST OBC, এইবোৰৰ গভৰ্ণমেণ্টৰ ৰুলৰ মতে আপুনি এজ ৰিলেক্সেশ্যন পাব, সেইটো কোনো চিন্তা কৰিবলগীয়া কথা নহয়। চ' ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে যদি আমি কথা পাতোঁ, তেতিয়াহ'লে ইয়াতে কৈছে যে আপোনাৰ যিকেইটা ট্ৰেড বা ডিপাৰ্টমেণ্ট, ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট, এই গোটেইকেইটা আপোনালোকক ক'লোৱে প্ৰথমতে। এইকেইটাত যদি আপুনি গ্ৰেজুৱেট হয় তেতিয়াহ'লে ভাল কথা, আপুনি ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। আৰু যদি আপুনি গ্ৰেজুৱেট নহয়, অৰ্থাৎ BE BTech নহয়, ডিপ্ল'মাধাৰী হয়, তেতিয়াহ'লে মূলতে এইটো ডিপ্ল'মাৰ কাৰণে ওলোৱা হৈছে, কিন্তু তথাপিও ইয়াতে দিয়া হৈছে যে আপোনাৰ গ্ৰেজুৱেট হ'লে আপোনাৰ এক্সপিৰিয়েঞ্চ নালাগে। কিন্তু যদি আপুনি গ্ৰেজুৱেট নহয়, ডিপ্ল'মা ইঞ্জিনিয়াৰ হয়, তেতিয়াহ'লে আপোনাক 2 বছৰ কৰি মানে এক্সপিৰিয়েঞ্চ লাগিব। আপুনি এই শ্লাইডকেইটা আপুনি লাগে যদি স্ক্ৰীনশ্বট মাৰি বা ভিডিঅ'টো প'জ কৰি চাই ল'ব পাৰে। ইয়াতে আপুনি চাব পাৰে চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন, ইয়াত ডিগ্ৰী বা ডিপ্ল'মা লাগিব। গভৰ্ণমেণ্টৰ ৰেজিষ্টাৰ থকা কোনোবা ইনষ্টিটিউটৰ পৰা পাছ কৰা হ'লেই হ'ল। আৰু মানে চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট আৰু MES মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিচ। মই কনফাৰ্ম নহওঁ দেই, কিন্তু MES হ'লে মানে ডিফেন্সৰ হয় নে নহয়, হ'ব লাগে, কাৰণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল মিনিষ্ট্ৰীৰ আণ্ডাৰত এইবোৰ জববোৰ ওলাইছেতো। এতিয়া ডিফেন্স মিনিষ্ট্ৰীৰ আণ্ডাৰত এইটো ওলাই যাব পাৰে, তেনেকৈ কৰিব নোৱাৰি। চ' আপোনাৰ ডিগ্ৰী বা ডিপ্ল'মা হ'ব লাগিব, নতুবা আপোনাৰ ডিপ্ল'মা হ'ব লাগিব আৰু 2 বছৰৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। ইয়াতে প্লেনিং, এক্সিকিউশ্যন এণ্ড মেইনটেনেঞ্চ অফ কনচাৰ্ণ ইঞ্জিনিয়াৰিং ৱৰ্ক। আৰু ঠিক তেনেকৈ এইটো কিবা প্ৰজেক্ট হয় চাগে, ফাৰাক্কা বেৰেজ প্ৰজেক্ট। এইটো ডিপ্ল'মা বিচাৰিছে। আৰু বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন, যিটো ডিফেন্স মিনিষ্ট্ৰীৰ আণ্ডাৰত আছে ডিপাৰ্টমেণ্টটো, BRO। কৈছে ডিগ্ৰী লাগিব বুলি কৈছে, নতুবা ডিপ্ল'মা লাগিব। আৰু যদি ডিপ্ল'মা আছে তেতিয়াহ'লে আপোনাক 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। এইটোৱে মই আগতেও কৈছিলোঁ, আপোনাক 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব ডিপ্ল'মাধাৰীসকলৰ কাৰণে। ইয়াত ঠিক তেনেদৰে ডাইৰেক্টৰেট অফ কোৱালিটি এছুৰেঞ্চ নেভেল, ইয়াতো ঠিক তেনেকুৱাই দিয়াই আছে, চাই লওক। ডিগ্ৰী লাগিব, আৰু যদি ডিগ্ৰী নাই তেতিয়াহ'লে ডিপ্ল'মাৰ লগতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। গতিকে এইবোৰত টাইম ৱেষ্ট কৰি লাভ নাই, আপুনি এইবোৰতো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। আৰু চাওক, ইয়াত আপুনি যদি SC ST কাষ্টত পৰে বা PWD ক্লাছত পৰে বা ইকনমিকেলি বেকৱাৰ্ড ক্লাছ বা এক্স ছাৰ্ভিচমেন যদি হয়, আৰু যদি এইবোৰো নহয় আৰু আপুনি গাৰ্ল হয়, ছোৱালী হয়, তেতিয়াহ'লে আপোনাক কোনো এক্সাম
ফিজ বা এপ্লিকেশ্যন ফিজ নালাগে বুলি ইয়াতে কৈছে। যদি আপুনি জেনেৰেল কেটেগৰীৰ হয় OBC MOBC তেতিয়াহ'লে 100 টকা এপ্লিকেশ্যন ফিজ লাগিব। এইটো আপুনি ভীম UPI দি কৰিব পাৰিব, নেট বেংকিং দি কৰিব পাৰিব, ভিছা কাৰ্ড, মাষ্টাৰ কাৰ্ড, ডেবিট কাৰ্ড, মানে অনলাইন যিকোনো পদ্ধতিৰে কৰিব পাৰিব। আগৰ নিচিনা নহয় যে এইটো SBI চালানৰ পৰাইহে অকল হয়। এতিয়াতো চবৰ ওচৰত পে'টিএম নহ'লে গুগল পে', ফোনপে' এইবোৰ কোনোবা এটা এপ থাকেই, এইবোৰৰ পৰা আপুনি কৰিব পাৰে আৰামতে। গতিকে এইটো টেনশ্যন লোৱাৰ কোনো কথা নাই। গতিকে আগবাঢ়ো। এইটো আপুনি চাই লওক। ইয়াৰ এক্সাম চেণ্টাৰবোৰ হৈছে, মানে ক'ত হ'ব এক্সামবোৰ: ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ইম্ফল, শ্বিলং, আইজল, কহিমা আৰু আগৰতলা। ডিব্ৰুগড়ৰ যদি কোনোবা আছে, এইটো লাহোৱাল কলেজতে পঢ়িব পাৰে। TCSৰ আণ্ডাৰত যিটো আছে লাহোৱাল জুনিয়ৰ কলেজৰ ভিতৰত, তাতে হ'ব চাগে। জাষ্ট এক্সাম কৰিছোঁ, মই প্ৰিজাম কৰিছোঁ। বাকীকেইটা নাজানো মই, কাৰণ মই নিজে ডিব্ৰুগড়ৰ, সেইকাৰণে ডিব্ৰুগড়ৰ প্ৰায় এক্সামবোৰ ইয়াতে হয়, সেইটো জানো। যদি আপোনালোকৰ কোনোবাই ডিব্ৰুগড়ৰ চেণ্টাৰত পঢ়ে তেতিয়াহ'লে আপোনাৰ লাহোৱাল কলেজতে পঢ়িব, সেইনে হ'ব পাৰে। আপোনাক যদি পৰি যায় তেতিয়াহ'লে এই ডিটেইলটো আপোনাক কামত দিব। লাহোৱাল জুনিয়ৰ কলেজ মনত থ'ব। আৰু এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবলৈ হ'লে আপুনি SSCৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব, যিটোত ssc.nic.in। ডেছক্ৰিপশ্যনত আপুনি লিংকটো পাই যাব, গতিকে চিন্তা কৰাৰ কাৰণ নাই। গতিকে নেক্সট শ্লাইডটোত আগবাঢ়োঁ। আৰু ইম্পৰ্টেণ্ট কিছুমান ডেট আছে, এইটো চাই লওক। এপ্লিকেশ্যন ছাবমিট ডেট 1 অক্টোবৰৰ পৰা 30 অক্টোবৰ, যিটো মই ছেকেণ্ড শ্লাইডটোতে কৈ দিছিলোঁ। আপোনাৰ লাষ্ট ডেট 30/10/2020, অৰ্থাৎ এই মাহৰ 30 তাৰিখলৈকে। আৰু লাষ্ট ডেট এপ্লিকেশ্যনৰ মানে ৰিচিভ কৰা এইটো প্ৰায় 11:30 বজালৈকে ল'ব। চৰি আৰু আপুনি যিটো ফি পে'মেণ্ট কৰিব লাগে, সেইটো আপুনি প্ৰায় এমাহ সময় দিছে, ভাল কথা। নৱেম্বৰ 1 তাৰিখলৈকে আপুনি কৰিব পাৰিব। আৰু চালানৰ হ'লে আৰু টাইম দিছে, 3 তাৰিখলৈকে, 2 দিন বেছি, প্ৰায় এমাহ দিলে এইটো কৰিবৰ কাৰণে, মানে ফিজ পে'মেণ্ট কৰিবৰ কাৰণে। বঢ়িয়া। এইটো আপুনি চালানৰ কাৰণে দিছে 5 নৱেম্বৰলৈকে লাষ্ট ডেট। আৰু কম্পিউটাৰ বেছড এক্সামৰ ডেটটো ইয়াত দিছে 22 তাৰিখ 3 মাহ 21 পৰা 25 তাৰিখ 3 মাহ 21। এটা এক্সাম ডেটটো দিয়া আছে, কিন্তু মই যিদৰে আগতে ক'লোঁ, SSC হয়, এক ভৰসা কৰিব নোৱাৰি। পেপাৰটো কেতিয়া হ'ব সেইটোৰ ডেট দিয়া নাই। এইটোৱে সিহঁতৰ মানে চাল। আৰু লাষ্ট শ্লাইডটোত একো নাই। ইয়ৰ আছামিজ গ্ৰামাৰ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। এনেকৈ কিবা জব ন'টিফিকেশ্যন হ'লে আপুনি ইয়াৰ পৰাই গম পাই যাব। আৰু কিছুমান জেনেৰেল নলেজৰ কাৰণেও আপুনি ছাবস্ক্ৰাইব কৰি থাকিব পাৰে। ভিডিঅ'টো
বেছি টাইম নলওঁ। ধন্যবাদ। কিবা যদি সুধিবলৈ থাকে তেতিয়াহ'লে কমেণ্ট কৰিব। থেংক ইউ।